সো গাইছ এই ভিডিঅ'টো হ'ব মানে কাণ ফুটোৱাৰ পৰা বলক কি কৰোঁ কি নকৰোঁ কাণ ফুটাও বা যি নহওক মোৰতো ফাৰ্ষ্ট ব্লগ চাই লওঁ চ' গাইছ ভিডিঅ'টো এনেকুৱা হ'ল মানে যে এতিয়া কাণ ফুটাম বুলি জচ উঠিল সেইকাৰণে মোৰ লগৰটোক মাতিলোঁ সি আহিল কিনে এতিয়া ধুনীয়াকৈ কাণ ফুটাব যাওঁ এই বানপানীৰ মাজত আমাৰ ৰাস্তাতে এনেকৈ মানে আহি আছোঁ যাই আছোঁ ধুনীয়াকৈ এতিয়া পালোঁ ৰঙিয়া চক আমি এতিয়া দোকানখনলৈকে যাওঁ দোকানখন আছে মানে খোলা আছে নে নাই গম নাপাওঁ ই কয় যে জেচিবিত সোমাওঁ বুলি আহি কিনে দেখা পালোঁ দোকানখনেই বন্ধ কিন্তু মন মাৰি কিনে যাওঁ আৰু বেলেগ দোকানত এতিয়া আহি পালোঁ নেক্সট দোকানখন এতিয়া কাণটো ফুটাই লওঁ যি বিষাইছিল মানে কাণটোত ডাইৰেক্ট ফুটাৰ লগে লগে কিন্তু সিমান এটা গম নাপালোঁ যি নহওক বাৰু ভাল লাগিল এতিয়া ফুটাই কিনে নিজকে অলপমান আইনাত চাই ল'লোঁ আৰু কি হৈ দেখা নাযায় ঘৰ আহি কিনে ইয়াক অলপ ফুৰাব আনি কিনে এতিয়া মই ভাবিলোঁ যে চাহ খাব যাওঁ তেনেকৈ অকলে 10 কিলোমিটাৰমান ৰঙিয়াৰ পৰা যাই কিনে চাহ খাব যাই আছোঁ ধুনীয়াকৈ গান শুনি চিল মাৰি কিনে এতিয়া দোকান পালোঁ দোকানত এতিয়া চাহটো ধুনীয়াকৈ আনি কিনে এতিয়া ভাবিলোঁ যে অলপমান গাড়ীখনকো চাহটো খুৱাই দিওঁ গাড়ীখনক চাহ খুৱাই কিনে মই নিজে চাহ খালোঁ চাহ খাই কিনে এতিয়া অলপমান আৰু ভাবিলোঁ আৰু কিবা কিবি আৰু গাইছ এই ভিডিঅ'টো এইখিনিলৈকে আছিল আৰু মোক কমেণ্ট কৰক মানে এইটো যেতিয়া মানে খুলিম নেক্সট মানে কি কালাৰৰ লগাম আৰু মোৰ ফাৰ্ষ্ট মিনি ব্লগ আছিল এনেকুৱা মিনি ব্লগ আৰু পাই থাকিব বাই বাই